ভিডিঅ'টো ছেকেণ্ড টাইম শ্বুট কৰি আছোঁ যি হওক চ' সেই গাইজ মোৰ নাম একা আপোনালোকে চাই আছে তো ভিডিঅ'টো ছেকেণ্ড টাইম কিয় শ্বুট কৰিছোঁ কাৰণ মই 9 তাৰিখে কেমেৰাটো কিনিছিলোঁ যিটো হ'ল Canon EOS 6D Mark II যিটো আই থিংক ফ'কাছ অ'কে 6D Mark II তাৰ লগত তাৰে দুদিনমান পিছত যাই পিনে মই এই লেন্সখন কিনিছোঁ যিখন হ'ল কেননৰ 50mm প্ৰাইম লেন্স ফ'কাছ 50mm প্ৰাইম লেন্স দেন এইটো এটা বেগ শ্ব'ল্ডাৰ বেগ তাৰপিছত এডাল ট্ৰাইপড যিটো হ'ল ফটো প্ৰ' DG9300 তাৰ লগতে এখন মেমৰি কাৰ্ড এণ্ড আৰু এই বস্তুটো যিটো হ'ল এটা ডিজিটেকৰ হাই স্পীড কাৰ্ড ৰিডাৰ হয় এণ্ড এইটোৰ আনবক্সিং মই নেক্সট ভিডিঅ'ত কৰিম আৰু কমপ্লিটলি মই কেমেৰাটো শ্বুট কৰিম আৰু এই ভিডিঅ'টো মই বৰ্তমান কেমেৰাটোতে শ্বুট কৰিছোঁ বাট কেমেৰাটো আনবক্সিঙৰ টাইমত মই মোবাইল দি শ্বুট কৰিব লাগিব চ' আপুনি কোৱালিটি কি পাই আছে নাজানো এণ্ড লগত লাগি আছে মোৰ ৰ'ড ভিডিঅ' মাইক্ৰ' এণ্ড যিয়ে হওক মই কিয় ছেকেণ্ড টাইম শ্বুট কৰি আছোঁ মই কৈ দিওঁ মই প্ৰথমতে শ্বুট কৰিছিলোঁ মোৰ নিকনৰ এটা সৰু পইণ্ট এণ্ড শ্বুট কেমেৰা দি বাট সেইটোৰ ফৰ্মেটটো মোৰ মোবাইলত ছাপৰ্ট নকৰিলে যাতে মই এডিটিং কৰিব নোৱাৰিলোঁ সেইকাৰণে আৰু একবাৰ শ্বুট কৰিছোঁ কেমেৰাতে শ্বুট কৰিছোঁ এইবাৰ কাৰণ কোৱালিটি বহুত ভাল পাম এইবাৰ চাগে এণ্ড ভিডিঅ'টো আমি আনবক্সিং কৰিম এই বস্তুখিনি ট্ৰাইপড আৰু বেকপেক নহয় এই দুটা বস্তুৰ আৰু তাৰে আগতে মই কৈ দিওঁ যে মই প্ৰাইচ চাইজখিনি গোটেই অলপ পিছত ক'ম এণ্ড লাষ্টত মই দুটামান বস্তু ক'ম যে চবে চাগে কথা ক'ম আৰু বস্তু নকওঁ চবে চাগে ভাবি আছে কিছুমান মানে কুৱেশ্যন যিবোৰ এনচাৰ মই দিম চ' ভিডিঅ'টো শেষলৈকে চাব চ' প্ৰথমতে আনবক্স কৰি আহিম চ' প্ৰথমতে এটা বক্সৰ অভাৰভিউ চাই লওঁ ইয়াতে লিখা আছে মডেল নেম কেমেৰাটোৰ এণ্ড ওপৰত লিখা আছে কেমেৰাৰ ব্ৰেণ্ডিং এণ্ড OnePlus1 2 years ৱাৰেণ্টি ইয়াতে দিয়া আছে কেমেৰা এটা ওপৰৰ পৰা এটা ফটো এণ্ড সন্মুখৰ পৰা এটা ফটো ইয়াতে দিয়া আছে প্লাছ অলপমান ইনফৰমেশ্যন আছে লাইক 26.2 মেগাপিক্সেলৰ কেমেৰা মানে মেগাপিক্সেলৰ কেমেৰাটো এণ্ড ISO ৰেঞ্জ 45 অটো ফ'কাছ পইণ্টছ এণ্ড আদাৰ ইনফৰমেশ্যন এণ্ড যদি আমি আৰু ঘূৰাই চাওঁ তেতিয়াহ'লে ইয়াতে আমি আৰু কিছুমান ইনফৰমেশ্যন পাম কিন্তু কিছুমান চাইনিজত লিখা আছে যিবোৰ মই অলপো পঢ়িব পৰা নাই সেইকাৰণে মই আপোনালোকক ক'ব নোৱাৰোঁ এণ্ড ইফালে চাওঁ যদি আমি কিছুমান কানেক্টিভিটি অপশ্যন পাওঁ যেনেকৈ ৱাইফাই ব্লুটুথ HDMI এণ্ড বেলেগ ইয়াতে আৰু কিছুমান ইনফৰমেশ্যন আছে য'ত কেমেৰাটোৰ প্ৰাইজিং আছে 1,22,000 কিন্তু একচুৱেলি মই 1,04,000তে কেমেৰাটো কিনিছোঁ তো এতিয়া আমি কেমেৰাটো খুলি চাই লওঁ কি আছে পেকেজত প্ৰথমতে এখন আমি মস্ত মোটা কিতাপ এখন পাওঁ যিখনত গোটেই ইনফৰমেশ্যনখিনি দিয়া আছে কিন্তু যদি আপোনালোকে জানে কেমেৰাৰ বিষয়ে এইখন নপঢ়িলেও হ'ব কিন্তু মই কিছুমান বস্তু নাজানো চ' মই অলপ পঢ়িব লাগিব এতিয়া আমি কেমেৰাটো খুলি চাওঁ যে বক্সটোৰ ভিতৰত কি আছে প্ৰথমতে আমাৰ ইয়াতে আছে এখন ৱাৰেণ্টি কাৰ্ড আৰু কিবা এখন ৱৰ্কশ্বপ কমপ্লিমেণ্টাৰী কেমেৰাৰ কেননৰ ফালৰ পৰা এণ্ড তাৰপিছত এটা আছে পেকেট যিটোৰ ভিতৰত কেমেৰাটোত লাগি আছে এডাল ষ্ট্ৰেপ য'ত মই অলৰেডি কেমেৰা লগাই থৈছোঁ এণ্ড তাৰপিছত আছে এইটো কেমেৰা মানে যিটো বেটাৰীটো এডাপ্টাৰ যিটো মই দেখাই দিছোঁ কেনেকৈ বেটাৰীটো লগাব লাগে তাৰপিছত ইয়াতে আছে তাৰে কৰ্ডডাল যিডাল সেইটো লগাই দিলে চাৰ্জিঙত দিব পাৰি তো এইডাল কাষত ৰাখোঁ এণ্ড মেইন বেটাৰীটোত ৰাখোঁ যিটো হ'ল এনেকৈ পেকেজিঙো আহে এণ্ড তাৰপিছত আমি একদম মেইন বস্তুটোত আহোঁ যিটো হ'ল আমাৰ কেমেৰা যিটো ইমান বঢ়িয়া পেকেজিঙত আহে যে অলপমানো বেয়া হোৱাৰ চান্সে নাথাকে তো ইয়াতে কেমেৰা আৰু ব্ৰেণ্ডিং আছে দেন তলৰ ফালে যদি চাওঁ যে আমাৰ যিটো বেটাৰী কম্পাৰ্টমেণ্ট এণ্ড মেমৰি কাৰ্ড কম্পাৰ্টমেণ্ট চ' এইখন ইয়াৰ স্ক্ৰীন যিখন আমি ঘূৰাবও পাৰোঁ দেন ইয়াতে আৰু কিছুমান বস্তু আছে ডিলিট কৰা ছেট কৰা লক কৰা বা মেগনিফিকেশ্যন বা ষ্টাৰ্ট ষ্টপ মেনু ইনফো অটো ফ'কাছ এণ্ড বেলেগ বস্তু এণ্ড এইটো হ'ল হুইল যিটোত আমাৰ চব ছেটিংছবোৰ আছে অটো বা মেনুৱেল বা বেলেগ ধৰণৰ তাৰপিছত এখন ছেকেণ্ডেৰী ডিছপ্লে যিখনত আমি বেলেগ আমাৰ ছেটিংছখিনি চাব পাৰোঁ ওপৰৰ ফালৰ পৰাই এণ্ড এইটো হ'ল যিটো মানে কেপ এটা লাগি আছে যিটো খুলিলে আমি দেখা পাম চ' এতিয়া মই প্ৰথমতে দেখাই দিওঁ কেনেকৈ যিটো বেটাৰী ভৰাই চ' প্ৰথমতে এই কম্পাৰ্টমেণ্টটো খুলি ল'লে হ'ল এণ্ড তাৰপিছত এই বেটাৰীটো শ্লাইডলি ভিতৰত সোমাই দিলে হ'ল তাৰপিছত যদি মই অন কৰোঁ ওপৰত যদি
বৰ্তমানে ইয়াতে কোনো লেন্স লাগি থকা নাই, সেইকাৰণে যিটো একদম অস্পষ্ট দেখা পাব। মই লেন্স লগাই পিনে আপোনালোকক দেখাম। চ' মই আৰু লগাই দিওঁ কেপখন। এণ্ড এইটো হ'ল ভিউ, যিটো কি বুলি কয় মই পাহৰিছোঁ। এণ্ড এইটো কম্পাৰ্টমেণ্টত থাকে আপোনালোকৰ মেমৰি কাৰ্ড। এণ্ড ইয়াৰ লগত মেমৰি কাৰ্ড মই ফ্ৰী পোৱা নাই, এক্সট্ৰাকৈ কিনিব লাগে। চ' মই 64 GB এখন মেমৰি কাৰ্ড কিনিছোঁ। এতিয়া আহি যাব আমাৰ লেন্সখনৰ আনবক্সিং, যিখন 50 কেননৰ EF 50mm f1.8 STM লেন্স, যিখনৰ MRP ইয়াতে 8500 লিখা আছে, বাট 8000ত আপোনালোকে অনলাইন বা অফলাইন পাই যাব। আৰু কিছুমান ডিটেইলছ ইয়াতে আছে। চ' আমি প্ৰথমতে আপোনালোকক খুলি পিনে দেখাম। কেমেৰাটোৰ দৰে ইয়াতেও এখন মেনুৱেল আছে, যিখন কেমেৰাটোততো সৰু, বাট ইয়াতেও বহুতখিনি ইনফৰ্মেশ্যন আছে। যদি আপোনালোকে লেন্সৰ বিষয়ে একো নাজানে তেতিয়াহ'লে এইখন পঢ়িব পাৰে। চ' এতিয়া মই প্ৰথমতে লেন্সখন খুলি আনোঁ। পেকেজিং ছেইম আমাৰ কেমেৰাটোৰ দৰেই দিয়া হয়। এণ্ড ইয়াতে কেননৰ ব্ৰেণ্ডিং, অটো ফ'কাছ, মেনুৱেল ফ'কাছৰ ডাইলাৰ নহয় ছুইচ, এণ্ড এটা পইণ্ট যিটো দি আমি কেমেৰাত ক'ত লগাব লাগে তাত সেইটো আমি গম পাম। লেন্সখনৰ এইটো এটা কেপ, যিটো খুলিলে আমি লেন্সখন দেখাম। এণ্ড পিছফালৰ কেপখন খুলিও মই আপোনালোকক দেখাই দিওঁ। এণ্ড এইটো এটা কানেক্টৰ, যিটো দি কেমেৰাটো কানেক্ট হৈ যায়। এতিয়া মই লেন্সখন আপোনালোকক কেমেৰাটোত লগাই দেখাই দিওঁ। যিটো প্ৰথমতে মই কেপটো খোলোঁ, এণ্ড আপোনালোকে সোমাওঁতে চাই ল'ব, যিটো ৰেড ইয়াতে দেখা আছে আৰু কেমেৰাটোতো দেখুওৱা হৈ আছে, সেইটো দি পিনে আপোনালোকে ৰাইট ছাইডে ঘূৰাই দিলে আৰু কেমেৰাত ফিট হৈ যাব। এণ্ড মই আগৰ ফালৰ কেপটো খুলি পিনে আপোনালোকে কেমেৰাটো অন কৰি দেখাই দিওঁ। চ' বৰ্তমান কেমেৰাটো আছে অটো ফ'কাছত। চ' মই এটা ফটো উঠাই আপোনালোকক দেখাই দিওঁ। 50mm লেন্সখনৰ কাৰণে লগতে 1.f যিহেতু আমি পাইছোঁ, সেইকাৰণে কেমেৰাটোৱে বহুত ভাল ব্লাৰো দিছে। চ' এতিয়া মই প্ৰাইজিংখিনি কৈ দিওঁ। কেমেৰাটো লৈছে 1,04,500 ৰুপিজ গুৱাহাটী চেণ্ট্ৰেল মলৰ পৰা। মই অৰ্ডাৰ কৰিছিলোঁ, মোটামুটি 10 দিনৰ ভিতৰত আহি যায়। এণ্ড মই অনলাইন সেইকাৰণে নিকিনিলোঁ, দামো অলপ কম পৰি আছিল, 1,03,000ৰ আশে-পাশে, মানে 2,000-3,000ৰ আশে-পাশে। বাট মই অনলাইন নিকিনিলোঁ কাৰণ অলপমান স্কেম হোৱাৰ সেইটোৱে। আৰু এইটোৰ ওপৰত মই এটা ভালকৈ ভিডিঅ' বনাম, অনলাইন শ্বপিং ভাৰ্চেছ অফলাইন শ্বপিং। এইটো ভিডিঅ'টো চাব। তো যিটো লেন্স আৰু যিখন মেমৰি কাৰ্ড আৰু ট্ৰাইপড, সেইডাল মই ৰেইনব' ডিজিটেল নামৰ এখন দোকানৰ পৰা কিনিছোঁ, 1,00,000 টকীয়া। আৰু তাৰে এখন বেলেগ দোকানৰ পৰা বেগটো নাপালোঁ তাতে, তো বেগটো আৰু এই কাৰ্ড ৰিডাৰটো তাৰ বেলেগ এখন দোকানৰ পৰা কিনিছোঁ। এতিয়া যদি এটা মোক সৰচে ৰিভিউ দিব দিয়ে, মই ইয়াৰ আগতে কোনো ডিজিটেল SLR ব্যৱহাৰ কৰি পোৱা নাই, মানে DSLR ব্যৱহাৰ কৰি পোৱা নাই। তো মই সেনেকৈ দিব নোৱাৰোঁ। মই কমেও 3-4 মাহ ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে মই গম পাম। এণ্ড অলপ শিকিব লাগিব, মেনুৱেল মোড শিকিব লাগিব বা বেলেগ বস্তু। চ' এই ভিডিঅ'টোত মই ভিডিঅ' চেম্পল হৈয়ে আছে ইয়াতে, বাট যিটো ফটো চেম্পল সেইবোৰো মই স্ক্ৰীণত দেখাই দিওঁ, যিবোৰ আপোনালোকে দেখা পাই আছে। বিহুত উঠিছিলোঁ বা বেলেগ উঠাইছিলোঁ। চ' এতিয়া ট্ৰাইপডডালো কেনেকুৱা বা বেকপেকটো কেনেকুৱা, সেনেকুৱা মানে বেলেগ এটা স্পেচিফিকেলি ভিডিঅ' আহিব। এণ্ড মোৰ মাইকটোৰ এটা আনবক্সিং ভিডিঅ' আহিব। চ' এতিয়া মই দামখিনিয়ে কওঁ। কেমেৰাটোৰ দামটো ক'লোঁ, লেন্সখনত 8,000, বেকপেকটোত 8,000 বহুত ঠিকে আছে অনলাইন প্ৰাইচ। বেকপেক নহয়, শ্বল্ডাৰ বেগটোত হ'ল মোটামুটি 600 ৰুপিজ, 600 ৰুপিজ অনলাইন। এণ্ড মই 900মান টকা দোকানৰ পৰা কিনিছোঁ, অলপমান বেছি দিব লগা হ'ল। মেমৰি কাৰ্ডখনত 2,000 ৰুপিজ, 64 GB আছিল, 170 Mbps/s, প্লাছ ট্ৰাইপডডালৰ দাম হ'ল 2,000 ৰুপিজ। এটা মই কৈ দিওঁ কি কথা মই ক'ব ওলাইছিলোঁ, যে বহুতে ভাবি আছে চাগে এই কেমেৰা কিনিলে বা ইমান দামী কেমেৰা এটা ইমান সৰুতে মানে ওলাই আছে মাক বাপেকৰ পইচা। কিন্তু ধৰক মই কেৱল ইউটিউবৰ কাৰণে কিনা নাই কেমেৰাটো,
মই ইউটিউবতো ভিডিঅ' বনাম এটা দুটা বা কেতিয়াবা মোবাইল দি বনাম ভ্লগিঙত এতিয়া আমি ইমান ডাঙৰ কেমেৰাটো এনেকৈ হাতত লৈ যাব নোৱাৰোঁ অবভিয়াছলি এণ্ড যিবোৰ মোৰ এটা চিকেন চেনেল আছে মোৰ ছেকেণ্ড চেনেল বুলি ক'ব নোৱাৰোঁ মোৰ ফাৰ্ষ্ট চেনেলে আছিল এইটো যিটো চেকেষ্ট ভিডিঅ' ৱৰ্ল্ড যিটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম আৰু আই বাটনত দি দিম ইফালে বা ইফালে ক'ৰবাত আছে ইফালে আছে চ' তাতেও দি দিম তো তাতে মই শ্বৰ্ট ফিল্ম বনাওঁ এছমিছ শ্বৰ্ট ফিল্ম যাই পিনে চাব পাৰে এইবোৰ শ্বৰ্ট ফিল্মবোৰ যিবোৰ বনাওঁ সেইবোৰ মই আগতে মোটামুটি 1.5 বছৰ মোবাইল দি বনাইছিলোঁ মোবাইল দি এডিটিং মোবাইল দি শ্বুট মোবাইল দি ডাবিং চ' সেইকাৰণে মই অলপমান আপগ্ৰেডেশ্যনৰ কাৰণে বা ফিউচাৰৰ কাৰণে যদি মই আৰু কিবা ডাঙৰ প্ৰজেক্ট লওঁ সেইবোৰৰ কাৰণে মই কেমেৰাটো কিনিছোঁ আপোনালোকে যাই চাব পাৰে তাতে এণ্ড এডিটিং মই ধীৰে ধীৰে শিকি আছোঁ কেমেৰা ধীৰে ধীৰে শিকিম তো এইখিনিয়ে ক'ব আছিল মই মা দেউতাৰ পইচা যদিহে এতিয়াও কৰিছোঁ মই পিছলৈকে পইচাখিনি ঘূৰাই দিম মই এইখিনি কমাই কৰিম সেইখিনি দি থাকিম এণ্ড ভিডিঅ'টো এইখিনিয়ে ক'ব আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনটো টিপি দিব এণ্ড কমেণ্ট কৰি দিব যে কি টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ' চাব মন আছে চ' আজিৰ কাৰণে বাই বাই টাটা